Hello guys, good morning. আজি আমি এটা শুটিং কৰিব যাই আছো। শুটিংটো হল শর্ট ফিল্ম। আপোনালোকে চাই থাকক। আমি তাতে কি কৰো, নকৰো, কেনেকে নকৰো, মানে কেনেকে শুটিং কৰো, কেনেকে শুটিং নকৰো। আপোনালোকে চাই থাকক। এতিয়া আমি যাই আছো, এটো মোৰ পুলক ভাই। পুলক আৰু মই দুজনে শুটিং কৰিব যাই আছো। খুব ধুনীয়া শৰ্ট ফিল্ম এখন আমি বনাব যাই আছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব শৰ্ট ফিল্মখন চাই। লগতে আমাৰ মানে শৰ্ট ফিল্মখনৰ লগত জড়িত যিবিলাক আমাৰ ব্যক্তি আছে গোটেইবোৰৰ লগতে আপোনালোকক চিনাকি কৰি দিম আমাৰ এই ব্লগিং চেনেলটোতে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া আমি যাই আছো তাতে, আপোনালোকে চাই থাকক। শুটিং আমি কেনেকে কৰোঁ, শুটিঙৰ প্ৰতিটো মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আগলৈ ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তাতে শ্বুটিঙত যিমান ভাল লগা বেয়া লগা মুহূৰ্ত ক'ত কি হয়, শ্বুটিং কৰাতে কিছুমান পৰি যায় বা মাথা ঘূৰাই কি হয়, বহুত কিবা কিবি শ্বুটিঙত ঘটে, কিবা বেয়া বস্তু ঘটি যাব পাৰে। আপোনালোকে চাই থাকক, আপোনালোকে চব চাব পাৰিব। চাই থাকক। তো পুলক ভাই আৰু মই এতিয়া যাই আছোঁ, এইটো আমাৰ বাইক, তো আমি যাই আছোঁ। তো গাছ ফাইনেলি আমি আহি পাইছোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ, তাৰপিছত শ্বুটিং আৰম্ভ কৰিবলৈ যাম। তো গাইছ এতিয়া আমি ওলালো শ্বুটিং কৰিব। তো আমাৰ ডিৰেক্টৰে কিবা ক'ব খোজে, এয়া চাওক। নমস্কাৰ, আজি আমি আমাৰ দ্বিতীয় কামটোৰ বাবে আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে মৰম আশীৰ্বাদ দিব আৰু দিনটোৰ গোটেই বিৱৰণী এই ভিডিঅ'টোত আপোনালোকে দেখা পাব। শেষলৈকে চাই থাকিব। চাই থাকব কিন্তু আপোনালোকে চাই থাকব ভিডিঅ'টো। অকণমানো স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে ভিডিঅ'টো চাই থাকব, অকণো স্কিপ নকৰিব। বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। চাই থাকক কেনেকৈ শ্বুটিং কৰোঁ শ্বৰ্ট ফিল্ম, চাই থাকক। হেল্ল' গাইজ, আমি আজি যাৰ ঘৰত শ্বুটিং কৰিম তাইৰ আজি বাৰ্থডে। তো আপোনালোকে চাই থাকক। মই ভিতৰত যাই আছোঁ, এইবাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব। আমি গোটেইখিনি টিম আহিছোঁ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব। চাই থাকক। তো আমি শ্বুটিং আৰম্ভ কৰাৰ আগতে এনেদৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ, চাওক। চাওক গাইছ, মোক পুলক একদম হেক কৰি দিছে, একদম কাণত মাৰিছে। চাওক গাইছ, পুলকে কেক খাই আছে আৰু কেক হাতৰ পৰা লৈ ল'ল। পুলকে বোলে কেক খাই বহুত ভাল পায়, কিবা মস্তিকে খাল। এইটো আমাৰ বিৰিঞ্চি দা। হ'ব দে, আমাৰ বাইদেউৰ অৱস্থা চাব। আৰু আমি এনেদৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। এইটো আপোনাৰ কি হয়? এইটো দেউতা হয় নেকি? চুলি তুলি পকি গৈছে, মজা। অলপমান কাবেৰী মানে চুলি পকাই আমাৰ মেকআপ চেকআপ হৈ গৈছে, চাওক চুলি পকি গৈছে। মাত্ৰ মোৰ বয়স কিন্তু 20 বছৰ। তো কেপাচিটি লাগব ন দেউতাকৰ ৰোল কৰা, ইহঁতৰ নাই কাৰণে মই অকলে। এইটো চাওক গাইছ, হাজবেণ্ড ৱাইফ চাওক। হাজবেণ্ড হা? চৰি, ইহঁতে দুটা মানে ভাই ভনী, নাজানো না। খুৰা, আপুনি যে দেউতাকৰ ৰোলটো লৈছে, কিয় লৈছে? মানে সেইটো ৰোল কৰিবৰ কাৰণে চবৰে অভিজ্ঞতা নাই যে, সেইকাৰণে লৈছোঁ। কথাখিনি কৈ পানী খাব লাগে, আপুনি পানী খাই আছে যে? নহয় মানে দেউতাকৰ কেৰেক্টাৰটো অলপমান টান আৰু মানে কি আৰু চৰিত্ৰটোত সোমাব পাৰিব লাগিব চবে। আৰু সেইকাৰণে যিহেতুকে মই মানে অলপমান স্ক্ৰিপ্টখন পঢ়ি বুজি পালোঁ যে কেৰেক্টাৰটো কৰিব পৰা আমাৰ এইখিনিত তেনেকুৱা ল'ৰা নাই, মানে আছে কিন্তু মানুহখিনি আগবাঢ়ি নাহে। তো সেইকাৰণে প্ৰথম ময়ে কৰি চাওঁ। আপোনালোকে বা কেনেকুৱা পায় আমাক খালি জনাব কমেণ্ট কৰি। তো হেল্ল' গাইছ, এইটো হ'ল গিম্বাল আৰু এইটো হ'ল কেমেৰা। আৰু কেমেৰাটো গিম্বালৰ লগত খুৱাই আছোঁ, চাই থাকক কেনেকৈ খুৱাওঁ। তো কোৱা হ'ল, এতিয়া আনলক কৰি আছোঁ, এতিয়া অন কৰিম। চাই থাকক, ফাইনেলি অন হৈ গৈছে। এতিয়া চাওক গিম্বালে নিজে নিজে ফ'কাছ ল'ব, মুভ হৈ আছে, চাওক হৈ গৈছে। এইটো চাওক, কেমেৰাৰ পূজা চলি আছে বৰ্তমান। কেমেৰাৰ পূজা হোৱাৰ পিছতে আমি শ্বুটিং আৰম্ভ কৰিম, চাই থাকক।
এই আছে আমি ফাইনালি শ্বুটিং আৰম্ভ কৰিলোঁ মাছ 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 লাগবেন ও দাদা মাছ লাগবেন কি ৰিম্পি বা জয় ৰিম্পি আমলখি চুৰ আমলখি শ্বুটিঙৰ মাজত আমলখি চুৰ এইজনী ৰস হৈছে না ৰেডি হৈছে ৰ'ল কেমেৰা একশ্যন সেইজনী ৰচোন মাটু তই হাঁহি দিছা কি আপুনি এই গৰমত তাই আছে দে এনেকৈ ঐ ৰ'ল কেমেৰা একশ্যন আপনি যে মাছ বিকতে নাই আরেকবার আপনাদের মাছ বিকবা এটা যোগ কৰি দিবা যা ঠিকনে মাছ বিকপাৰ বুলি হ'ব রোল ক্যামেরা এইটো অ্যাকশন দেউতাৰ অৱস্থা আপনি যে মাছ বিকতে আইছে খুৰা আছে নাই কেন বঢ়িয়া নাচ নাচ অ্যাকশন ওই সারা রাতি মারছে এখন ঘুমাইছে বাহ অ্যাকশন হ্যাঁ কি মাছছে আমি রুমের ভিতরে চট লৈ আছো এই সাইডে একটু মোৰ অৱস্থা আজি এখন বেয়া চবৰে কৰিছে। আম্মা। ইমান বুজাই আছো অলপ বুজি নাপায় আমার ডিরেক্টর ডিৰেক্টৰৰ অৱস্থা বেয়া রসুন মাটু দে কি কোঠা কি কোঠা আৰু এতিয়া বুৱাৰী আছে রেডি অ্যাকশন বৌ ঢুকোৱাৰ সময়ত তহঁত সৰু আছিল ঘৰখনত কাম কৰা মানুহ আছিল যদিও জানো নহয় এতিয়া বোৱাৰী আছে তাই ঘৰখন সজাব তই সহায় কৰিবি মই জানো তহঁতে এতিয়া ঘৰখন ধৰিব পাৰিবি বহু দিনৰ মূৰত দাদাৰ মুখ হাই গাইজ আমাৰ শ্বুটিং মোটামুটি আধা হ'ল এতিয়া আমি ৰেষ্ট লৈছোঁ গোটেইবিলাকে এয়া আমাৰ এই মানে মৃন্ময় এইকেইটাক বুজাই বুজাই মোৰ 20 বছৰ বয়সতে 25 বছৰে হৈছে 20 বছৰ হ'লে নিৰ্মালী আছে এয়া মোৰ বোৱাৰী কৰি আছে এয়া মোৰ ভনী এই কাবেৰী এয়া আছে। মোৰ ছোৱালী আৰু এয়া মোৰ ল'ৰা আৰু ইয়াৰ ৰিম্পি আছে ৰিম্পি এয়া খুব মই। খুব ধুনীয়া অভিনয় কৰি আছে বাকী আমিনুলটো আছে আমিনুল এয়া কেমেৰা সবেই অভিনয় কৰিব মানে বাসৱ তাৰ কেৰেক্টাৰটোৰ নাম আৰু ৰিয়েল নাম পুলক তো আপোনালোকক দেখুৱাই আছোঁ সি কেনেকুৱা অভিনয় মানে অলপ এনেকুৱা বটলা কৰে আজি মানে ৰোমান্টিক বটলা, বটলা। নতুন হাজবেণ্ড ৱাইফ বিয়া হৈ আহিছে মাম্মা বাকীখিনি চাই থাকে তই জানো মই তই যে কৰিব লগা রোল ক্যামেরা রেডি রেডি অ্যাকশন কি হল অ্যাকশন কি হল একো হোৱা নাই তলত নতুন স্পটিংবোৰ আছে তুই কয় তুই বল তাও তুই ইয়া কথা হ'ব ক্যামেরা এই ক্যামেরা অ্যাকশন এই নালাগে নালাগে হ'ব নিয়া ক্যামেরা ক্যামেরা অ্যাকশন অ্যাকশন চাওক চাওক গাইজ এইটো কি ঘটি গ'ল চাওক গাইজ অ্যাকশন তই ওলালি হ'ব হ'ব এতিয়া কি খাব লগা আছে খুলি দিব পটল কিনি কিনি নাখা মই দালি নাখাওঁ অঁ জানো পটল নাখা মাছ নাখাওঁ পটল নাখা অঁ লৈ যাবা দেই মই জানো তই কি খাই মাংস তাৰপিছতে ঔটেঙা দি আছে ৰৌ মাছ হেল্ল' গাইজ আমাৰ ভাত খোৱা হৈ গ'ল এতিয়া আমি আকৌ শ্বুটিং আৰম্ভ কৰিলোঁ চাওক গাইজ দাদা ও দাদা মাটু ও মাটু মাটু দেউতা দেউতা অ দেউতা কেনেকুৱা নকৰিবাচোন দেউতা চাওক গাইজ কান্দাৰ মাজত হাঁহি হাঁহিৰ মাজত কান্দা গাইজ দাদা ও দাদা মাটু ও মাটু মাটু দেউতা দেউতা অ দেউতা কেনেকুৱা নকৰিবাচোন মোৰ একো হোৱা নাই এই পাপিৰ একো হ'ব
মোৰ লগত কোনেও নাথাকে বাটটো যাব দে সিহঁত গোটেই পৰহি যাব অলপমান জখি দিয়া কৰি ৰেডি অ্যাকশন ৰবা এনেকুৱা নকৰিবা তই তেনেকুৱা কৰিলে দাদাহঁতক কোনে চাব তই তেনেকুৱা কৰিলে দাদাহঁতক কোনে চাব কবি ভিডিঅ' বনাচোন ৰেডি ৰেডি You can please. You can be. আহি আছা আৰু কামত লাগে দে মাজে মাজে কামত কিবা কথা কৈ দে বাঢ়িয়া নলছে আদমি না হাইবি রেডি রোল ক্যামেরা অ্যাকশন ৰচুন তই ভাঙি পৰিলে দাদা কোনে চাব আয়ো নাকান্দি Happy lagi merasa. Ayo. নাকান্দি ক মাথা তই ডাইলগ কাটি লাগে কৈছ তই নাজানে তই আৰু নিমালিবাৰ কিবা আছে তাই নিমালিবাৰো আছে অলপমান কি কৰো এতিয়া কৈছে আৰু এবাৰ ক'ব লাগিব জোৰে চুপ চুপ বাইদেউ নহয় তই কবি তই পুৰা একদম কান্দি তই কবি মোৰ এতিয়া কি হ'ব তাৰপিছত তাই কান্দি হ'ব তই এনেকৈ ভাগি নপৰিবিচোন তই ভাগি পৰিলে ঘৰখন কোনে চম্ভালিব বাছ কথা এইখিনিয়ে তাৰপিছত তই ডাঙৰকৈ কান্দা চিন দৌতৰাই দিবি তাৰপিছত খতম ডাঙৰকৈ কান্দা চিন দিবি দুইজনে কান্দি দিছে রোল ক্যামেরা অ্যাকশন ৰচুন তই ভাঙি নপৰিবি তই এনেকুৱা কৰিলে ঘৰখন কোনে চাব দাদা কোনে চাব ক্লোজ ঘৰত ভাল মা দেউতাৰ ভাল বাহিৰৰ কথা কিবা ভাবিছনে ভাল নালাগে ভণ্টি ধুইমা 1 2 3 স্টার্ট বিটল দা চালোৱা দিয়া তোমার বাক সোনকালে ওলাবা বা সোনকালে ওলাব কবা তাই স্টার্ট পেহি মানে বিটল দা চালোৱা দিয়া বিতু ৰবা বাতুল বিটু কৰি আছে অনুভৱটা কেনে গৰম পাপ আৰু বেছি নাকি মাতু ঠিক আছে ইবাৰা দিয়া এ নাই দেই এতিয়া এক মিনিট মাতু আহিলা নাকি এটা চাও না হে হলো দে 1 2 3 স্টার্ট মাতু বাক সোনকালে হেল্ল' গাইজ মোৰ এটা সৰু ৰোল আছিল সেইখিনি কৰাতে মোৰ 1 ঘণ্টা 1.5 ঘণ্টা পাৰ হৈ গৈছে কি কৰিম আৰু উপায় নাই হেল্ল' গাইজ তো আজি আমাৰ ফাইনেলি শ্বুটিং কমপ্লিট হ'ল তো এতিয়া ওলাই আছোঁ এতিয়া ঘৰত যাম এইফালে আছে পুলক ভাই হেল্ল' পুলক শেষ হ'ল না শ্বুটিং আমাৰ শ্বুটিং এতিয়া শেষ হ'ল আমি ঘৰত যাম আৰু
এতিয়া আমি ওলাই আছোঁ। এতিয়া ঘৰত যাই পূজা চূজা চাব যাম আৰু আজি পূজাৰ কথা মই যাম পূজাত এই কাবেৰী বা বাহ ইমান সন্মান হা কিবা ক'বি নেকি ক কি ক'ম শ্বুটিংটো কৰি ভালেই লাগিল আটাইতকৈ বেছিকৈ কামুৰিছে এইজনে কামোৰ দি বেছি ভাল লাগে সেইকাৰণে বেছিকে কামোৰ দিলোঁ আৰু কামুৰিছে আৰু বাকী ভালে লাগিল যথেষ্ট দিনটো আমি খুব বহুত enjoy কৰিলোঁ, এনজয় কৰিলোঁ ফূৰ্তি এতিয়া ৰাতিপুৱা আহিছিলোঁ এতিয়া সন্ধিয়া হ'ল এতিয়া ঘৰত যাম ঘৰত যাই ধুনীয়াকৈ ফ্ৰেছ হৈ আৰু দুৰ্গা পূজা চাব যাম আৰু সকলোকে দুৰ্গা পূজাৰ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই কৈ দিছোঁ ঠিক আছে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে আহিব লগা দিনবোৰ যাতে ভালে যায় তাকে কামনা কৰিলোঁ ধন্যবাদ আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো চাব এই শ্বৰ্ট ফিল্মটো আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ এইটো আমাৰ ডিৰেক্টৰ এইফালে চাব এইটো ডিৰেক্টৰ এইটো আমাৰ ডিৰেক্টৰ ভাই মোৰ অৱস্থা কাহিল কৰি দিছে দেখিছে চুলি তুলি পকি গ'ল আৰু বয়স হ'ল লাহেকৈ ডাইৰেকশ্যনৰ কামটো বেলেগক দিম বুলি ভাবিছোঁ আশা কৰোঁ ভাল পাব লাগে আপোনালোকে মানে আহিবলগীয়া ছবিখন চাই কমেণ্ট কৰি জনাব ভুল শুদ্ধবোৰ দেখুৱাই দিব কিহে আমি আগবাঢ়ি যোৱাত সহায় হ'ব ধন্যবাদ চাওক এতিয়া ঘৰত যাই আছোঁ এই চবে ওলাইছে চাওক বাই বাই টাটা দি থৈ যা আৰু আহি মই বাইক লৈ আহিছোঁ সৈতে লৈ আহা বাই কুকুৰে চাওক গাইজ একদম হেকাৰ তো আজিলৈ এইখিনিয়ে গাইজ টাটা বাই বাই